মিচিং অট'নমাছ মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু নেতৃস্থানীয় সংগঠনৰ সহযোগত COVID-19 সজাগতা সভাৰ প্ৰথম আমি আৰম্ভণি কৰিছিলোঁ নামাজানৰ পৰা। তিনিদিনীয়া কাৰ্যসূচী আছিলে আমাৰ 2, 3, 4। আজি তাৰে শেষৰ দিন আমি আজি সমাপ্ত কৰিছোঁ। বিভিন্ন গাঁৱে ভূঞে গৈ আমি ৰাইজক সজাগতা সভা আয়োজন কৰিছোঁ। তাত গৈ আমি বিভিন্নজনৰ মতামতো লৈছোঁ। লগতে আমি এই অতিমাৰী COVID-19 বিষয়ে আমি তেখেতলোকক সজাগ কৰিছোঁ। তেখেতলোক সজাগ হৈছে বুলি আমি তেখেতলোকক কৈছোঁ। যিসকলে চিটা লোৱা নাই তেখেতলোককো আমি ল'বলৈ অনুৰোধ জনাইছোঁ মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা। ইতিমধ্যে ভাৰতবৰ্ষৰ তথা বিশ্বৰ লগতে বিভিন্ন ৰাজ্যত COVID-19 মহামাৰীয়ে ৰোগে অতিকৈ ভয়াৱহ। সেয়েহে আমি মিচিং স্বায়ত্তশাসিত পৰিষদে তিনিদিনীয়া কাৰ্যসূচী আমি লৈ গাঁৱে ভূঞেত থকা যিসকলে বুজি পোৱা নাই তেখেতলোকক আমি জাতীয় সংগঠনৰ লগত গৈ তেখেতলোকক আমি বুজাইছোঁ। ইতিমধ্যে তেখেতলোকে বুজি পাইছে, আমাক সহায় সহযোগ কৰিছে। যিসকলে লোৱা নাই ইতিমধ্যে ল'ব, আৰু যিসকলে ফাৰ্ষ্ট ড'জটো লৈছে আমাৰ ছেকেণ্ড ড'জটোৰ কাৰণে তেখেতলোকে আমাক কৈছে আমি কেতিয়া পাম। আমি কৈছোঁ আমাৰ চৰকাৰক আমি অনুৰোধ জনাম যাতে আমাৰ যিখিনি ছেকেণ্ড ড'জ আৰু যিসকলে লোৱা নাই সেইসকলক অতি সোনকালে দিবলৈ আমি চৰকাৰক অনুৰোধ জনাম বুলি কৈছোঁ। আৰু এটা কথা আমি তেখেতলোকক বুজাই দিছোঁ যে আমাৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী এই মহামাৰী ৰোগতে আমাৰ বাতিল কৰা হৈছে। সেয়েহে আমি তেখেতলোকক এই যিটো ক'ভিড মহামাৰী সেইটো আমি তেখেতলোকক ভালকৈ বুজাই দিছোঁ, তেখেতলোকে বুজি পাইছে। আৰু আমাৰ যি ছাত্ৰ ছাত্ৰীসকল পৰীক্ষা দিব পৰা নাই, আমি যদি সজাগ নহওঁ আৰু আমাৰ অক্টোবৰ নৱেম্বৰ যি তৃতীয়টো ঢৌ আহিব তেখেতলোকক আমি সেইটো বুজাই দিছোঁ। তেখেতলোকে সজাগ হৈছে। আমি সজাগ হ'বলৈ হ'লে আমি প্ৰথমে আমাৰ যিসকল বয়োজ্যেষ্ঠ 18 বছৰ ওপৰৰ যিখিনি তেখেতলোকক আমি টীকাকৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে লৈছে আৰু যিসকলে লোৱা নাই ল'ব। আমি যদি সজাগ সচেতন নহওঁ আমাৰ দ্বিতীয়টো ঢৌৱে আমাৰ শিশুসকলক আক্ৰমণ কৰিব, এইখিনিও তেখেতলোকক আমি বুজাই দিছোঁ। তেখেতলোকে ইতিমধ্যে বুজি পাইছে। আমি সেয়েহে চৰকাৰকো অনুৰোধ জনাইছোঁ যিসকলে চুকে কোণে আমাৰ টীকাকৰণ কৰা নাই সেইসকলক দিবৰ কাৰণে অতি সোনকালে আমাৰ ভেকচিনেশ্যনখিনিৰ কাৰণে আমাক গাঁৱে ভূঞে দিবলৈ তেখেতলোকে সহায় আগবঢ়াব বুলি এই সুযোগতে মই চৰকাৰক অনুৰোধ জনাইছোঁ। যেনকছিল মিচিং অট'নমাছ কাউন্সিলক 36টা সমষ্টিল সুবাক আন যিটো COVID-19 অদক এৱাৰনেছ কেম্প যিটো কাউন্সিলে কৰিছে মই ধন্যবাদ দিছোঁ। চিফ ছাৰকো মই ধন্যবাদ দিছোঁ। আৰু এই যিটো আমাৰ যিটো অভিযানটোৱে সমগ্ৰ আমাৰ যিটো তাৰমানে এতিয়াৰ মহামাৰী যিটো হৈ থকা সময়ত এইটো যথেষ্ট কামত আহিব। মোৰ মক্কেল উপদেশ সেগুং সে मिसिंग ऑटोनोमस काउंसिल लोग 3 दिन को लोम को आगे तारुंग लांगेला से आगे गेरनाम सम धन्यवाद बिदुं और सीमेंट समकों 7 नंग होमस्ती आरासोगम से काउंसिल लोग जितु निर्देशदम बोलो इबम नागिला लामनजान मिसिंग डिमरुगुरी जयपुर लोगलुंग समकों पाग्रो तादुनिया बालीगोड़ा समकों बरु एने समकोंर जिमान केटा माने पंचायतर अंतर्गत गाँव आसे ताकाम गाँव दलुंकुरी दंगल गगला राइजेम गलु कलु एतियार जितु महामारी जितु बेमार सेम गल कापो सकल आपाक लायन अरे दइदम राइजेम गलु तार माने कांखानोप लुबिका लुबिनाम राइजे दे लुदुंग सेम गलु जेनक तार माने से लुबिनाम सेम आइप मदुंग और से लुबिनाम सकि गलु तार माने आपने जितु किनाम दम गलु आइग मोलाय कुमना बुलुक धारनांग को आदुंग
কিন্তু তানিকৰি চেম্পল দিওঁ যে তাৰমানে ভেকচিনেশ্যন যিটো ব্যৱস্থা সে ভেকচিনেশ্যন ব্যৱস্থা আছে গম উল্টা পাল্টা কেইজনকো ইলেক্ট্ৰনিক মিডিয়াঙে ডয়িং কৰিছে কিদুং নাম অলপ শংকিত হৈ আছিলে কিন্তু আমি এইখিনি কাংকানপং লুবিটোং যে যাতে যিটো ভেকচিনেশ্যন দে মানে চৰকাৰে লালেন তাক কিন্নে পানে ডাক্তৰে লালেন তাক কিন্নে পানে তানিয়ে লালেন তাক নাম এডেম বুলু লালেন গেলা গম এডেম বুলু আগে নিকচুপতাক নিকচুদাক পাছত মানে ৰাইজে লপ বহাল গেতাক এমকুনাক এডেম যিটো নগলা তানিকৰি আইয়ে পম না তাৰমানে আছিন দে মইনাম কাদুং তে যিটো 2টা ড'জ প্ৰথম আৰু দ্বিতীয় ড'জ নাম দমগম ৰাইজে কিনা দিওঁ প্ৰথম ড'জটোৰ হোৱাৰ পাছত নেক্সট যিটো ড'জটো কেতিয়া আহিব তাৰ কাৰণে তাৰমানে কি কৰি আছে ৰাইজে মানে ভাবি আছে কেতিয়া হ'ব মই মোৰ চাইডৰ পৰা মই এইটোকে গভৰ্ণমেণ্টক মই তাৰমানে অনুৰোধ কৰিব বিচাৰিম এই মহামাৰী যিটো বেমাৰ সেইটোক যদি প্ৰতিৰোধ কৰিবৰ কাৰণে যদি তাৰমানে অতিকে প্ৰয়োজনীয় বস্তুটোৱে হৈছে ভেকচিন সেই ভেকচিনটোক যদি তাৰমানে আমি সময় উপযোগীকৈ যদি কাম হেৰি কৰিব পাৰোঁ ভেকচিনটো যদি আমি দিয়াব পাৰোঁ তেতিয়া নিশ্চয় আমি এই মহামাৰীৰ পৰা হাত সাৰিব পাৰিম অন্যথা আমাৰ যিকেইটা অতি অহা প্ৰজন্ম শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বা বেপাৰৰ ক্ষেত্ৰত যথেষ্ট ক্ষতি হৈছে সেই ক্ষতিবোৰৰ যিটো পৰিপূৰক অৰ্থনৈতিক যিটো মন্দ অৱস্থাৰ যিটো তাৰমানে জেগালৈ গৈ আছে ৰাস্তালৈ গৈ আছে সেইখিনিক ঠিক ঠাক কৰিবলৈ হ'লে আমি ভেকচিনটো অতি সোনকালেই আমাৰ প্ৰয়োজন আছে এই প্ৰয়োজনটোক তাৰমানে মই টানি অনুৰোধ জনাম গভৰ্ণমেণ্টক যাতে অনতি পলমে বা অতি সোনকালে ভেকচিনেশ্যন দি বেমাৰটো যাতে মানে প্ৰতিৰোধ হ'ব লাগে আৰু পৰৱৰ্তী দিনত যাতে আমাৰ ইয়াৰ মানে কি বুলি ক'ব চলি অহা যিটো অৰ্থনৈতিক যিটো ব্যৱস্থা বা ইয়াৰ যিটো ৰাইজৰ যিটো সমস্যা সেইখিনি যাতে চলিউশ্যন হয় তাৰ কাৰণে মই মোৰ ফালৰ পৰা মানে চৰকাৰক অনুৰোধ জনাইছোঁ